Welcome to Dibojika Vlog. আপোনাক স্বাগতম জনাইছো। এতিয়া যাইছো নাৰিকল ৰুকবা গাইস বেলাছে ৰুকনি এটা বুঢ়াকে ৰুকিম আৰু নাৰিকল এটো হল আমাৰ গাঁৱৰ ৰাস্তা গাইস ৰাস্তাৰ কি কম আৰু গোটাই অৱস্থাই নাই ৰাস্তা গাইস আজি আছে আমাৰ কাটি মাইয়া নাম সেইকাৰণে মই গৈ আছো এতিয়া নাৰিকল ৰুকবা নাম ঘৰত ব্লগ তিনে হলে দেৰি নকৰি ভিডিঅ আৰম্ভ কৰো ষ্টাৰ্ট কৰো এটো হল আমাৰ নামঘৰ আৰু এইখিনি আৰু না নাৰিকল সকৈ ৰুকবা লাগিব এটা ইফালে আৰু পুৰা লাৰু বনাইছে কাটি নহৰ নাম আৰু না আজি ইফালে সব বনাইছে ইফালে গাছ কিনে হা বুঢ়া না চালিয়া ইফালে আছে বিল্লো লেটেৰা ইফালে আছে বাবুদা লাৰু ইফালে গাইস লাৰু মেন গাঁও চুলি কেইটামান আছে আৰু না এইগিলা সৰু সৰু চুলি পুৰা ইফালে বনাইছে লাৰু এইফালে অলপ গোটা দীঘাইছে আৰু অলপ পিছত পুৰা ঘূৰা বাজিছে না নামৰ আজি বনাইছে এইফালে তামান আজি তামান মানুহ আৰু না এইফালে পুৰা মানুহ তামান আছে আজি গাঁৱত মানে এইফালে বিভিন্ন নাম ধৰিছে আৰু না এইফালে